हेलो एवरीवन সকলোলৈকে মণ্ডিতাছ লাইভৰ পৰা স্বাগতম জনাইছোঁ। আজি মই ভাইটিৰ বিয়াৰ জোৰোণ আৰু পানী তোলাৰ ভিডিঅ' এটা আগবঢ়াইছোঁ। চাবচোন কেনেকুৱা হৈছে ভিডিঅ'টো, আৰু যদি ভাল লাগে আপোনালোকে লাইক কৰিব আৰু কমেণ্ট কৰিব। আহকচোন চাওঁ ভিডিঅ'টো কেনেকুৱা হৈছে। এই আমি বিয়াৰ জোৰোণ দিবৰ কাৰণে গৈ আছোঁ। বেটা শুইয়ে গৈছে। এয়া হৈছে দৰাৰ সাজ, ছোৱালী ঘৰৰ পৰা দিয়া। সকলোৱে আমি জোৰোণ দি কইনা ঘৰৰ পৰা এয়া ওলাইছোঁ। পানী তোলাৰ নিয়ম কিছুমান দেখুৱাবলৈ লৈছোঁ, আমাক কেনেকৈ পানী তোলা হয়। পানী তোলাৰ আগতে গোটেই ঘৰৰ দৰজাবিলাকত আমদালি গঠা হয়। এয়া আমদালি গাঁঠি আছে মাহীসকলে। এয়া দৰাক গা ধুৱাবৰ কাৰণে মাহ হালধি আৰু পিঠাগুড়ি ইয়াত গুড়ি কৰি লোৱা হৈছে। এয়া পানী তুলিবলৈ যোৱাৰ আগত সেৱা কৰি লোৱা হৈছে গোপিনীবিলাকৰ ওচৰত। এয়া আমি সকলোৱে এতিয়া পানী তুলিবলৈ গৈ আছোঁ। এই ভণ্টিয়ে লৈ আছে দুলনি আৰু মায়ে লৈছে এইয়া কলচী। আমি এতিয়া দৰিকা নদীত পানী তুলিবলৈ গৈ আছোঁ। এয়া মায়ে পানী তুলিবৰ কাৰণে ঢাপ বনাই আছে। এয়া নিয়মবিলাক চাওকচোন কেনেদৰে কৰে। Nani nani bisa mana pun.
থাকিব তাত নিজে দুমনি থাকিব সেইটো ইয়াৰ কথা আপুনি গুৱাহাটীখনে আগৰখিনি পানী গৈ ল'বলৈ দিয়ক আগৰ পানী কাপোৰখনত ধৰি লোৱা তুমি ধৰা বৰষুণত ধৰিব নালাগে মাৰি দিব তিনিবাৰ কৰিব পানী ল'ব নালাগে হাতখন ধুই পেলাই কটাৰীখন সোমাই ল'ব লাগিব ন পাতলা এটা থাকিব ন অঁ লৈ লওক Em đến xuống đó. Pasal buat itu.